কোভিড ডেইলি 9টাৰ পৰা 20টাৰ ভিতৰত আজি এমাহৰ পৰা ওলাই আছে আৰু মই ভাবোঁ যে কোভিড মহামাৰী থাকালৈকে 9টা 10টা 20টা এনেকুৱা গোটেই ৰাজ্যখনত থাকিবই কাৰণ আমাৰ ইয়াত বাহিৰৰ পৰা বহুত মানুহ আহে কিন্তু শংকাৰ কোনো কাৰণ নাই আৰু মই ভাবোঁ যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন লকডাউন হোৱা বুলি আকৌ মানে নাই ক'ত লকডাউন হয় 2021 ইলেকশ্যন নেখেলো বুলি কৈছিলে কিবা তেনেকুৱা হ'ব ইলেকশ্যন খেলিব লাগিব না কাৰ্বি আংলঙতে খেলিব লাগিব অহাযোৱা ঠিক আছে কাৰ্বি উপাধি লৈ পেলাই বোকাজানতে খেলিব লাগিব নুমল মমিলৰ লগত কাজিয়া কৰি ঠিক আছে আমি এৰি দিম বিজেপিৰ বাবে প্ৰত্যাহ্বান হিচাপত একো নাই কিন্তু এইবাৰ আমি 10% কাম কৰিছোঁ যদি অহাবাৰ 90% কৰিব লাগিব সেইটোৱে প্ৰত্যাহ্বান আমি নিজেই নিজৰ ওপৰত যেনেকৈ শচীন তেণ্ডুলকাৰ এবাৰ 100 মাৰে আকৌ নিজৰ ৰেকৰ্ড নিজেই ভাঙি 150 বনায় তেনেকৈ আমি নিজৰ ৰেকৰ্ড নিজেই ভাঙিব লাগিব কাৰ্বি আংলঙত পদুম পাৰ্মানেণ্টলি আহি গ'ল এজেপিৰ লগত লুৰিণাৰ লগত কিবা চান্দা বিতৰ্কত প্ৰায় তুংগত থাকে এইটো কি কথা মানে প্ৰায় আপোনাকো হেৰি কৰে মই এইটো কথাই কৈছোঁ যে ৰাজনীতিত আহিলে মই ভাল পাইছোঁ এতিয়া অন্ততঃ ব্যৱসায়ীবিলাক অলপমান শান্তি পাব যে আৰু চান্দা ঠাণ্ডা নহ'ব এইটোৱে কথা মানে লুৰিণ জ্যোতি গগৈ যেতিয়া আছুত আছিলে মানে ব্যৱসায়ীসকল পৰা অতিষ্ঠ হৈ গৈছে তেওঁ চান্দাত এইটো আৰু মই কি ক'ম আৰু ৰাইজে যি জানে আৰু মইতো ক'ব নোৱাৰোঁ নহয় জানো কাৰণ মোৰ ওচৰততো চান্দা খুজিব অহা নাই গতিকে মইনো কিয় কওঁ কথাটো হয় নহয় তেনেকুৱা কোভিড নতুনকৈ একো লোৱা নাই এইকেইদিন কিয় মই নাজানো বাতৰি কাকতত এইটো এটা ওলাইছে কোভিডটো যোৱাকালি 14টা হৈছে গোটেই অসমত তাৰ আগদিনাখন 7টা আছিলে গতিকে কোভিডৰ নতুন কোনো কেছটোতো তেনেকৈ 200-300 ক'তোতো কেছ ওলোৱা নাই মই জানাত এই মুহূৰ্তলৈকে চিন্তাৰ কোনো কাৰণ নাই কিন্তু ভাৰতৰ বিভিন্ন ৰাজ্যত যিহেতু কোভিড আছে আৰু কোভিড শেষ হৈ যোৱা নাই গতিকে সতৰ্ক হৈ থকাৰ প্ৰয়োজনীয়তা আছে আজি সংবিজিতৰ লগত সংবিজিত ডাঙৰীয়াৰ লগত আৰু 8টা সংগঠনে আজি আৰ্মছ ডিপজিট কৰিব 25 তাৰিখে দেনগাঁৱত শান্তি চুক্তি হ'ব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু তাতে আমি কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশৰ আৰু এটা নতুন অধ্যায় আমি শুভ আৰম্ভণি কৰিম